হেল্ল' বন্ধুসকল, কি খবৰ? মই মনোজ আৰু আপোনালোকে চাইছে দি মডাৰ্ণ মাইণ্ড ইউটিউব চেনেললৈ চবকে স্বাগতম জনাইছোঁ। নতুন পাইছে যদি ছাবস্ক্ৰাইব কৰিবা। আজি আমি ডিছক্ৰাইব কৰিম বৰ্তমান যে চৰকাৰে দি আছে অৰুণোদয় আঁচনি, আৰু জিকাৰ পিছত দিম বুলি কৈছে, মিঠাতেল দিম বুলি কৈছে, তাৰ ওপৰত আমি অলপ কথা পাতিম। তো এতিয়া বৰ্তমান সময়তো অৰুণোদয় আঁচনি দি আছে। অৰুণোদয় আঁচনি কেইটামান ভাল গুণৰ কথা কৈছোঁ। অৰুণোদয় আঁচনি মানে 1250 টকা মাহিলী দি আছে। সেইটোৰ যোনখিনি দুখীয়া শ্ৰেণীৰ মানুহৰ বহুতো মানে সুবিধা বিষয় হৈ পৰিছে। কিছুমানে ধৰি লওক সেই সেইখিনি দি কৰি বস্তু বাহানি কিনিবৰ কাৰণে, আৰু কিছুমান বহুতো দুখীয়া মানুহ থাকে না, কাপোৰ কিনিব নোৱাৰে, এতিয়া কাপোৰ কিনিবৰ কাৰণে বহুত সুবিধা হৈছে। কিন্তু সেই অৰুণোদয় আঁচনি মই বহুত দেখিছোঁ, বহুত ধনী শ্ৰেণীৰ মানুহবিলাকতে পাইছে। মই চৰকাৰলৈ এটাই অনুৰোধ কৰিছোঁ যে চৰকাৰে সেই ভালকৈ চালি জাৰি অৰুণোদয় আঁচনি দি দিয়ক। কাৰণ অৰুণোদয় আঁচনিটো আমাৰ সকলোৰে GSTৰ পৰাই সেই পইচাটো সংগ্ৰহ কৰি আমাকে দি আছে। সেইকাৰণে যিখিনি আমাৰ GSTৰ পৰা পইচা সংগ্ৰহ কৰিছে, সেইখিনি সৎকামক ব্যৱহাৰ কৰক। অৰুণোদয় আঁচনি দিয়াৰ বাবে আমাৰ কোনো প্ৰব্লেম নাই, কিন্তু চাই চিন্তি ঠিকমতে দিয়াটো মই বিচাৰোঁ। অৰুণোদয় আঁচনি আমি যিহেতু মডাৰ্ণ মাইণ্ডৰ আদমি হয়, সেইকাৰণে আমি বিচাৰোঁ যে অৰুণোদয় আঁচনিটো এনেকৈয়ে চলি থাকক, কিন্তু অৰুণোদয় আঁচনিটো লাহে লাহে কমাই শেষ কৰিব লাগে। আৰু অৰুণোদয় আঁচনি যদি এনেকৈ দি থকা যায়, তেতিয়াহ'লে মানুহবোৰ বহুত আলচি হৈ পৰাৰ সম্ভাৱনা আছে। কাৰণ যদি মাহে যদি পইচাই পাই থাকে, এইকেইটা কাম কৰিবলগীয়া কি আছে? এনেকৈ বহুতো শ্ৰেণীৰ মানুহ দেখিছোঁ, ঘনীয়েকৰ পইচা পোৱাৰ পিছত গিয়েকে পইচাখিনি লৈ মদ খাব যায়, বহুত মাৰপিট হৈছে। সেইকাৰণে অৰুণোদয় আঁচনিটো আমি লাহে লাহে অফ কৰিব লাগে। কাৰণ দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে পাই থাকক, কাৰণ সেইটো মানে পইচাটো বহুত আজিকালি সেইটো বহুত কম পইচা হয়। 1250 টকাটো কিমান কম পইচা হয়, কিন্তু মানুহৰ বাবে, কিছু শ্ৰেণীৰ মানুহৰ বাবে সেইটো বহুত ডাঙৰ পইচা হয়। ঠিক আছে। তাৰপিছত আৰু যোনটো মিঠাতেল দিম বুলি কৈছে, মিঠাতেল দিয়াৰ কথা ভাবিছে। আমাৰতো বৰ্তমান বিনামূলীয়া চাউল দি আমাৰ অসমীয়া মানুহখিনিকতো ভতুৱা কৰিছেই, আৰু মিঠাতেল দিছে, আৰু আৰামত ফুৰি বহি জাষ্ট ভোটটো দিয়ক, জিকাওক। আৰু যিখিনি মধ্যবিত্ত মানুহখিনি বহুত বেয়াকৈ ফচিছে মোৰ মতে। কাৰণ মামাই চবতকে দুখীয়া শ্ৰেণীৰ মানুহখিনি, আৰু ধনী শ্ৰেণীৰ মানুহখিনিতো পইচাৰ অভাৱ নাই। আৰু আমাৰ দৰে যোনখিনি মধ্যবিত্ত মানুহ আছে না, সেইখিনি আমি মানে GST দিওঁতে আমাৰ ৱাট লাগি গৈছে। সেইকাৰণে মই ভাবোঁ যে মামাই এইটো 1250 টকাটো যি লাখ মানুহক দি আছে, সেই পইচাটো অলপ কমাই লাহে পিছতকে সৎ কামত ব্যৱহাৰ কৰিব লাগে। যেনেকৈ ইণ্ডাষ্ট্ৰি বনাব লাগে। কাৰণ আমাৰ দৰে বহুতো নিবনুৱা আছে বৰ্তমান। বেংগলোৰ চিকিউৰিটি গাৰ্ড কাম কৰি আছে। তাত অসম উদ্যোগ পাতি ইমানেই কম যে তাত মানে চাকৰি বিচাৰোৱাটো ইমান অসম্ভৱৰ কথা হৈ যায়। আৰু বৰ্তমানতো চৰকাৰে গভৰ্ণমেণ্ট চাকৰি দি আছে। গভৰ্ণমেণ্ট চাকৰিত ট্ৰাই কৰিছিলোঁ, কিন্তু তাত মোৰ লাভ নহ'ল। মই ভাবোঁ যে সেইখিনি কাৰণে পুলিচ, আৰ্মি এইবোৰৰ কাৰণে যোনখিনি যথেষ্ট যোনখিনি যথেষ্ট মানে পাবলগীয়া, সেইখিনিক দিয়ক। কিন্তু ইমানো পুলিচ আৰু আৰ্মিৰ ইমান ভেকেঞ্চি খালী কৰি মানুহখিনিক ছাৰ্ভিচ দিয়াতকৈ মানুহখিনিৰ কাৰণে কিছুমান উদ্যোগ পাতি বনাই কৰি সেই উদ্যোগ পাতিক আমাক নিয়োজিত কৰাব লাগে। কাৰণ আমি যদি প্ৰডাকশ্যনতকৈ ছাৰ্ভিচ বেছি কৰোঁ, আমাৰ দেশখন এনেকেই হৈ থাকিব পাৰিলে, আৰু দুখীয়া হৈ গৈ থকা সম্ভৱ আছে। কিন্তু আমি যদি ছাৰ্ভিচতকৈ যদি প্ৰডাকশ্যনটো বঢ়াই দিওঁ, বিশেষকৈ আমি চাইনাৰ ফালে যাব পাৰোঁ। চাইনাত যেনেকৈ পূৰা প্ৰডাকশ্যন মেনুফেকচাৰিং হাব বুলি কোৱা হয়, সেইদৰে আমি অসমখনকো এনেকৈ বনাবৰ কাৰণে চেষ্টা কৰিব লাগে। তো সেই অৰুণোদয় আঁচনিটো দিয়াৰ কাৰণে কোনো প্ৰব্লেম নাই, কিন্তু মিঠাতেলটো দিয়াৰ কথা শুনি বহুতো মানে বেয়া লগা নাই। কিন্তু এনেই পইচাবোৰ খৰচ কৰাতকৈ এটা বিশেষ কামত খৰচ কৰিব লাগে চৰকাৰবিলাকতে। কমেণ্ট কৰিব মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। ভিডিঅ'টো আজিলৈ ইমানেই। নমস্কাৰ। মোৰ মনৰ পৰা যোনখিনি কথা সেইখিনিয়ে ক'ব বিচাৰিছোঁ, কোনেও যাতে বেয়া নাপায়। ঠিক আছে।